নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালনে খবৰ? নিশ্চয় ভালে চাগে ন? এতিয়া বৰ্তমান বৰষুণৰ বতৰ হৈ আছে, বাৰিষা কাল। এতিয়াও বৰষুণ পৰি আছে অলপ অলপকৈ। ক'তো ওলাই যাব পৰা নাই, ব্লগ বনাব পৰা নাই। তেনেহ'লে আজি মই আপোনালোকৰ ওচৰত এটা ভাল ৰেচিপি বনাই দেখুৱাম। আপোনালোকে গাহৰিৰ মাংস খাই পাইছে নিশ্চয়, কিন্তু শুকান গাহৰিৰ মাংস কেতিয়াবা খাই পাইছেনে? নিশ্চয় খাই পোৱা নাই চাগে ন? আৰু পাব পাৰে। তো আজি মই আপোনালোকক শুকান গাহৰি মাংসৰ ৰেচিপি বনাই দিম। প্ৰথমে শুকান গাহৰি মাংস কেনেকৈ বনোৱাই, সেই পদ্ধতিটো অলপ বেলেগ, সেইটো মই পিছত আপোনালোকক বনাই দেখুৱাম। আজি মই শুকান গাহৰি মাংসৰ ৰেচিপি বনাই দেখুৱাম আৰু আমাৰ ট্ৰেডিশ্যনেল ষ্টাইলত। তেনেহ'লে আপোনালোকে নিশ্চয় চাবলৈ এক্সাইটেড। আৰু স্পেচিয়েলি মই আপোনালোকৰ বাবে অকণমান শুকান গাহৰি মাংস থৈ দিছিলোঁ, নাছিলে অকণমান বাতিত থৈ দিছিলোঁ স্পেচিয়েলি ভিডিঅ' বনাবৰ কাৰণে। আৰু আজি মই এই ভিডিঅ'টো বনাম, মানে ৰেচিপিটো বনাম। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, পলম নকৰি বলক। এয়া চাওক, শুকান গাহৰি মাংস মই থৈ দিছিলোঁ স্পেচিয়েলি এই ৰেচিপিটো বনাবৰ কাৰণে। আৰু আজিৰ ৰেচিপিটোৰ নাম হৈছে বাঁহৰ গাজা খাৰ দি শুকান গাহৰি মাংস বনাম, মানে বাঁহৰ গাজাৰে বনাম আৰু খাৰ দি কিনে। তেনেহ'লে বলক আৰম্ভ কৰোঁ। আৰু এই পাতটো হৈছে নাগা ধনিয়া, কিছুমানে নাগা মছলা বুলিও কয়, সকলোৱে বেলেগ বেলেগ কয়। আপোনালোকে কি কয় এই পাতটো কমেণ্টত জনাবচোন। এতিয়া এইকেইটা দিয়াৰ পাছত আমি অলপ মিক্স কৰিব লাগিব।
হেল্ল' গাইজ, চ' আমাৰ বনোৱা হ'ল ট্ৰেডিশ্যনেল ৰেচিপি। এয়া চাওক, বাঁহৰ গাজাৰে শুকান গাহৰি মাংস খাৰ দি। এইবাৰ মই ট্ৰাই কৰি চাম। ঠিক আছে, মই ট্ৰাই কৰিছোঁ। প্ৰথমে চুপটো ট্ৰাই কৰি চাইছোঁ। খুবেই টেষ্টি হৈছে, সোৱাদ হৈছে। আপোনালোকে এনেকুৱা খানা ঘৰত বনাই খাব পাৰে। আৰু বাৰিষাৰ সময়ত খুব ভাল লাগে এনেকুৱা খাব, মানে গৰম গৰম। আৰু এতিয়া মই অলপ ভাতৰ লগত খাই চাম। ভাল হৈছে। আৰু মিটটো এবাৰ খাই চাম। একদম বঢ়িয়া সোৱাদ হৈছে। আৰু এয়া হৈছে আমাৰ ট্ৰেডিশ্যনেল, ৰেচিপি শুকান গাহৰি মাংস আৰু বাঁহৰ গাজাৰে মানে খাৰেৰে বনোৱা দুটা ৰেচিপি। আপোনালোকক ৰেচিপিটো চাই কেনেকুৱা লাগিল? যদি আপোনালোকক চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে বেল আইকনটো ক্লিক কৰিব, যাতে আপোনালোকে মোৰ নতুন নতুন ভিডিঅ' সকলোতকৈ আগতে পাই যাব। তেনেহ'লে আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ থাকিল সকলোকে। বাই বাই। এতিয়া মই অলপ ভালকৈ খাওঁ। তেনেহ'লে বাই বাই।